বিজনীলৈ বুলি পিতিজনী ডক্টৰ তাতে দেখুৱাম বুলি। যেহেতু কৰোণাৰ সময় সেইকাৰণে মাস্ক পিন্ধি ল'লোঁ। হাতত থকাখন বিটি আকৌ পিন্ধাই দিম বুলি ভাবছোঁ। পিন্ধে নে নিপিন্ধে চাম। এইফালে মিষ্টাৰেও পিন্ধি লৈছে। মানে কি মাছপুর সুইমিং পুল আছে। এইবাৰ আমি যাবলৈ ওলালোঁ। সেইখিনি ঔষধখিনি লৈ ল'লোঁ। Pola kan ada sama nanti so para ko jangke. Pola kate so. Para bigla ni jadule lagi. Cak lanjut nanti situ. Merusin na ba? Kami kaya dah ulang barang kalau jam. তো মই আজি বনাব লৈছোঁ চিকেন গ্ৰেভি। কিনে হালধি নিমখ ভাল কৰি ভাজি লৈছোঁ। আপোনালোকে যদি চাব মন কৰে চাই ল'ব পাৰে। মই এনেদৰে আলুখিনি মাজত দি দিম। বাৰীখিনি নালৰা কৰি ঢাকনি দি দিম। আলুখিনি অলপ সিজি যাব, নহ'লে আলুখিনি অলপ নিজা নিজা হৈ যায় একেলগে ভাজিলে। বাৰীখিনি ভাজিম ভাল কৰি। এনেদৰে আৰু বনাম, চিম্পুলভাৱে বনাম। ডাইৰেক্ট দেখিবলৈ চিকেন বনোৱা মানে অলপ ৰেষ্ট কৰিলোঁ। হাত পাত ধুলোঁ, ধুই চেনিটাইজ কৰিলোঁ। এইবাৰ মাংস বনাওঁ। যিহেতু সৰু বাচ্ছা আছে, সোনকালে ঘুম ওলায় আৰু ৰাতি হ'লে অলপ অসুবিধা হয়। সেইকাৰণে তো এইখিনি ওলাই থ'লোঁ। আৰু ইয়াতে মই অলপ তেল দি দিছোঁ। সিখন কৰাইতে দিছোঁ, চাফা কৰি লোৱা নাই যিহেতু মই দৌৰা দৌৰি। আৰু ইয়াতে অলপমান জিৰা দিম আৰু ইয়াতে পিঁয়াজ দিম। এইখিনি ভালকৈ লৰাই দিম। এইখিনি যে অলপ ক'লা ক'লা পৰিছে সেইখিনি একো নহয়। এতিয়া বিলাহী দিম না, বিলাহীখিনিৰ লগতে সেইখিনি গুচি যাব, মানে মিক্স হৈ যাব, সেইটো খাই যাব। আৰু এইখিনি দিছোঁ পিঁয়াজ, নহৰু, গৰম মছলা পেষ্ট। এইখিনি ভালকৈ ভাজি ল'ম। এইবাৰ মই ইয়াতে দি দিম হালধি পাউডাৰ অকণমান আৰু দি দিম অলপ নিমখ। তো এইখিনি ভালকৈ ভাজি ল'ম। এইবাৰ ইয়াতে দি দিম বিলাহীখিনি দি ভালকৈ ভাজি ল'ম।
এবাৰ ইয়াতে অলপমান পানী দি দিম। পানী দি কিনে ভালকৈ লাৰি দিম। লাৰি কিনে ভালকৈ সিজিব দিম। পানীখিনি কিবা শুকাব দিম। ঢাকন দি দিছোঁ যাতে পানীখিনি শুহি যায়। এইপিনে পানীখিনি শুহি গৈছে। এইবাৰ ইয়াতে দি দিম মাংসখিনি দি ভালকৈ লৰাই ল'ম। মই পটকৈ দেখুৱাইছোঁ, মানে আপোনালোকে বৰিং হৈ যাব, সেইকাৰণে কৰি দেখুৱাইছোঁ। আৰু যিহেতু ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ, নেদেখুৱালেও নহ'ব না। সেইখিনি দি দিছোঁ গৰম মছলাৰ পেষ্টখিনি। তো এইখিনি হৈ গ'ল। এবাৰ অলপমান পানী দি ঢাকনি দি এবাৰ এইখিনি ৰেডি হৈ গ'ল মোৰ। তো মোৰ ভিডিঅ'টো যদি অলপমান হ'লেও ভাল লাগিছে প্লিজ লাইক কৰি দিব। আৰু যিসকলে নিউজ ভিউৱাৰ্ছসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগুৱাই যোৱাত মোক সহায় কৰি দিব। ধন্যবাদ থাকিল আপোনালোকলৈ।